ফ্ৰেণ্ডছ সকলোকে নমস্কাৰ। যিহেতু আজি লক্ষী পূজা, সকলোৱে আজি লক্ষী পূজা কৰিব, মই কৰি আছোঁ। তাৰে ভিডিঅ' এটা দিছোঁ সৰুকৈ। পূজাটো সিমান জাকজমককৈ কৰা নাই, কিন্তু যেনেকুৱা কৰিছোঁ মই তেনেকৈ আপোনালোকক দেখাই আছোঁ। তামোল পাণ, দুবৰি বন, তিল, চাউল, ধান আৰু আমৰ ডাল দি ঘৰটো সজাই দিছোঁ। লগতে প্ৰসাদ অলপমান আগবঢ়াইছোঁ আৰু ভোগো দিছোঁ। ভোগত মই কল, নাৰিকল, গুড়, নাৰিকলখিনি ৰুকি লৈছোঁ, ৰুকি পেলাই দিছোঁ আৰু অলপমান গাখীৰ ঢালি দিছোঁ, দি পেলাই ভোগটো আগবঢ়াইছোঁ। ভোগ বনাবৰ কাৰণে চিৰাও দিছোঁ, মই ক'বলৈ পাহৰিছোঁ। চিৰা দিয়ে মেইন ভোগটো বনোৱা হয়। লক্ষী পূজা কৰাৰ বিধি বেলেগ বেলেগ হয়। আপোনালোকৰ কেনেকুৱা কৰে পাৰিলে কমেণ্ট বক্সত জনাব। ভোগত গুড় অলপমান কাটি দি দিওঁ আৰু ভোগত অলপমান এই ইলাচি আৰু এই কৰ্পূৰৰ খোৱা কৰ্পূৰটো অলপমান ঢালি দিলে গোন্ধটো ধুনীয়া হয়। দুটাই মই দি দিছোঁ। আপোনালোকে কেনেকুৱা ভোগ বনায় কমেণ্ট বক্সত জনাব। প্ৰসাদৰ বাবে মই বুট, মগু আৰু আপেল আৰু নাৰিকল অলপমান কাটি দি আছোঁ। নাৰিকলখিনি কটা হ'ল, কাটি পেলাই প্ৰসাদৰ ওপৰত দি দিলোঁ। এতিয়া নাৰিকল অলপমান ৰুকি লৈ পেলাই নাৰিকলৰ ৰুকাখিনি যিখিনি ৰুকিছোঁ নাৰিকল, সেইখিনি এই চিৰাৰ ওপৰত ঢালি দিম। চাকিকেইটা ৰেডি কৰি লৈ আছোঁ। সকলোকে লক্ষী পূজাৰ শুভেচ্ছা জনালোঁ। আৰু মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইকো কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। চাকিকেইটা জ্বলাই লৈছোঁ। চাকি ধূপ ধূনা দি মা লক্ষ্মীক সেৱা কৰি গোটেই ঘৰটোতে মই ধূপ ধূনা দি আজি মা লক্ষ্মীৰ পূজাটো শেষ কৰিলোঁ। ফ্ৰেণ্ডছ, আজি মোৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব।